হেল্ল' ব্ৰান সকলোকে মোৰ আন্টি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আকৌ পেহীহঁতৰ ঘৰলৈ আহিলোঁ মানে আজি আঠমঙলা আছে আৰু ঘৰৰ আচলতে ভিডিঅ'টো ঘৰৰ পৰা আহোঁতে আৰম্ভ কৰিব লাগিছিলে কিন্তু মানে বহুত লৰালি হ'ল আৰু মোৰ সদায় লৰালি হয় মানে ক'বলৈ আহোঁতে একদম মানে পটাপট ওলাই মানে জল্দিকৈ গুচি আহোঁ সেইকাৰণে ভিডিঅ'টো মানে আৰম্ভ কৰা নহ'ল ঘৰতে আৰু ইয়াতে আৰম্ভ কৰিছোঁহি আৰু আমি গোটেই ফেমিলি আহিছোঁ আমাৰ ঘৰৰ আজি আঠমঙলা আছে তো আৰু আজি কিমান কি পাৰোঁ দেখাই থাকিম আৰু এইফালে আমাৰ কাকু আহি গ'ল কেনেকুৱা লাগিছে আহি ভাল লাগিছে ঘৰলৈ এইটো ভালেই লাগিব আৰু কোন কোন আহিছে কৈ দিয়া চব আহিছে মানে তাই দেওৰেক হাজবেণ্ড বৰজনা হ'ব ন বৰজনাক আৰু ভতিজাক মানে চব আহিছে আৰু এতিয়া আহি পোৱাৰ পিছতে আমি পাইছোঁহি আৰু এতিয়া বাকী চব মাহঁত আমি গোটেই ফেমিলি আহিছোঁ চব ভিতৰত আছে আৰু মই ফাৰ্ষ্ট এডত কথা পাতি লৈছোঁ কিমান দিনৰ মই লগ পাইছোঁ বেছি দিন হোৱা নাই হ'লেও বিয়া পাইছে প্ৰথম লগ পাইছোঁ এয়া টিকলি মুড়ি খাই আছে কি খাইছা মুড়ি কৈ দিয়া মুড়ি মাম মাম কৈ দিয়া মাম মই নেখাওঁ মাম কৈ দিয়া বান্দৰ ভঙাই নাই আকৌ কৈ দিয়া আকৌ কৈ দে নমস্কাৰ মোৰ নাম প্ৰাঞ্জল দত্ত হয় ঘৰ কৈ দিয়ক ঘৰ বেগাঁও নাইকলগুৰি আৰু আৰু কি পঢ়ি আছে মই আইডিয়া কৰি আছোঁ বৰ্তমান হয় অহা বছৰলৈ গাড়ীখন বনাম হয় আৰু কি আৰু ধন্যবাদ আৰু এয়া হৈছে আঠমঙলাৰ খানা মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ ডাইৰেক্ট খায়ে দিলোঁ আৰু ইয়াতে টোটেল 9 বিধ হ'লগৈ মানে চব মিলাই এনেইতো আঠমঙলাত 8 বিধ খুৱাব লাগে ইয়াত 1 বিধ বেছিও হৈ গ'ল আৰু এতিয়া দৰাৰ খুঁটা উঘালা নিয়ম মানে আঠমঙলাৰ দিনাখন দৰাই ৰভাৰ মানে পেণ্ডেলৰ খুঁটা এটা উঘালি দিব লাগে তো তাৰ কাৰণে আমি এতিয়া দৰাক মানে খুঁটা দেখাই আছোঁ কোনটো উঘালিব লাগে এইটো সেইটো টানছে বান্ধি দিয়ক টানছে দি দিয়ক টানকে দিয়ক এই লেতুৰ কাটিলে নহ'ব টানকে দিব লাগিব একেবাৰে লৈ আছে ওলাই আহিব কামিছা নেকি Bye. Are mo na যাব না চলো না বাই বাই হ'ব কিন্তু মই ৰাখিম থওঁ এই লিপষ্টিক বহি গ'ল গালত মোবাইলটো বহিলে চাগে নাই তাইও তাত আনিছে হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং আৰু আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আঠমঙলাৰ পৰা আহিলোঁ তাৰপিছত অহাৰ পিছতে কি হ'ল আমাৰ মামা এজন আছিলে মামা ঢুকালে মানে গুৱাহাটীলৈ যাওঁতে দেখাইছিলোঁ যে মামা এজন সেই মামা ঢুকালে আৰু তাৰপিছত মা কালি গুৱাহাটীলৈ গ'ল মই যোৱা কথা আছিলে কিন্তু মই নগ'লোঁ আৰু এইকেইদিন মোৰ পূৰা খানা বনোৱা পাল পৰিছে তো এয়া কচু আৰু বিলাহী এইখিনি কাটি থৈছোঁ আজি একদম পূৰা নিজৰ ষ্টাইলত বনাম খানা আৰু এইফালে আছে ব্ৰকলি এইটো খাই মই ভাল নাপাওঁ কিন্তু বৌহঁতে খাই ভাল পায় সেইকাৰণে বনাই দিওঁ আৰু এইফালে কেৰাহী তুলি থৈছোঁ
এইদিন মোৰ পুৰা একদম খানা বনোৱা ডিউটি পুৰা চলিছে আৰু এইফালে কেৰাহী পুৰা গৰম হৈ গ'ল এতিয়া ইয়াত দি দিম তেল ফাৰ্ষ্টতে বনাম কচু পুৰা জ্বলাই দিম আৰু এইফালে তেল পুৰা গৰম হৈ গ'ল এতিয়া দি দিম নহৰু মোৰ যিহেতু বিৰাট ভয় লাগে পিঁয়াজ বা নহৰু দিয়াৰ পিছত যে তেলত যে একদম ফটকে ফুটি যায় যে একদম বেলেগ ভয় লাগে মাছ ভাজিলে যে আৰু ভয় লাগে Now my heart's wide open. When I'm with you, suddenly I feel no pain. Do you make it go away? Do you make it? আৰু এই কচুখিনি অকণমান মানে আধা সিজা হৈছেগৈ আৰু এতিয়া ইয়াত দি দিম জলকীয়াটো বেছিকৈ দিব লাগে তেতিয়া খাই বেছি ভাল লাগে আৰু টেঙাটোও দিব লাগে তেতিয়া মজা লাগে খাই এইখিনি আৰু অলপমান ভাজিলে হৈ যাব তাৰপিছতে ব্ৰকলিখিনি বনাই দিম আৰু মোৰ খানা বনোৱা হৈছে মোৰ মানে ভাত বনাই বিৰাট বেয়া পাওঁ কিন্তু উপায় নাই বনাবলগীয়া আছে